তো হেল্ল' বন্ধু-বান্ধৱীসকল, আজি আকৌ লগ পালোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। দেখিছে এযোৰ চাদৰ মেখেলা বনাবলৈ লৈছোঁ, যিহেতু দুৰ্গা পূজা সমাগত। তো ভাবিলোঁ আপোনালোকৰ লগত এইযোৰ মই বনাই থকা বহুত দিনেই হৈছে, কাৰণ অলপকৈ কৰিব লাগে, যিহেতু কাকো আছে। মই প্ৰত্যেকটো ভিডিঅ'ত কৈয়ে থাকোঁ। তো বনাওঁতে বহুত দেৰিয়ে লাগিল। ভাবিছোঁ আজি ফাইনেলি ভিডিঅ'টো আপোনালোকৰ লগত এৰোঁ। তো বলকচোন চাদৰ মেখেলাযোৰ কেনেকৈ বনালোঁ তো মই দেখুৱাই আছোঁ। আজি ইয়াতে অকল বনোৱাটো দেখাম, বাকী ডিটেইলছবোৰ লাগে যদি আপোনালোকে কমেণ্ট কৰিব। মই নেক্সট ভিডিঅ'ত বনাই কিনে আপোনালোকক ক'ম কিমান খৰচ পৰিল, কিমান ক'ৰ পৰা কি আনিছোঁ, কিহেৰে কি কৰিছোঁ, গোটেইখিনি মই বেলেগ এটা ভিডিঅ'ত বনাই দেখাই দিম আপোনালোকক। তো বলক, দুটা ছাইড লগোৱা হৈ গ'ল, ছাইড পট্টি হৈ গ'ল। এইবাৰ মাজৰ ফুলখিনি আমি লগাবলৈ লৈছোঁ। তো অকণ ভিডিঅ' কৰি ৰাখি থৈ দিছোঁ। তো চাদৰখনো হৈ গ'ল, কমচে কম 5-6 দিনমান লাগিছে চাদৰখন হওঁতে। এইবাৰ মেখেলাখনত ধৰিলোঁ। মেখেলাখন কৰোঁতে অলপ কষ্ট হৈছে, যিহেতু মেখেলাখন চিলাই কৰি কিনে কৰিছোঁ আৰু ৰাতি কৰিছোঁ। তো সেইবাবে আন্ধাৰ হ'বও পাৰে, তো দায় দুখ নধৰিব। তো এতিয়া চাদৰ মেখেলাযোৰ কমপ্লিট হৈ গ'ল। কমচে কম 10 দিনমানৰ মেহনত আছিল ইয়াতে। তো নিজে দহি বটিলোঁ, যিহেতু দহি বটিলেহে সৌন্দৰ্য উঠিব, সেইবাবে দহি বটি ল'লোঁ। যিহেতু বগা ফুল লগাইছোঁ, সেইবাবে দহিও বগাই কৰি দিলোঁ। তো কাপোৰযোৰ কি আপোনালোকে গম পাইছেই চাগে, কাপোৰযোৰ হ'ল পলি পাটৰ উকা যোৰা। তো আপোনালোকেও বনাব পাৰিব, যিহেতু দুৰ্গা পূজা আহি আছে। দুৰ্গা পূজালৈ বেছি দিন নাই। যাৰ হাতত সময় আছে তাৰ সি 2 দিনতে কাপোৰ ওলাই ৰেডি কৰিব পাৰিব। তো বলক এতিয়া কাপোৰযোৰৰ ফাইনেল লুক চাই লওঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।